শেহতীয়াকৈ ৰেলৱে জ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক 2024 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে। কাৰণ অহা বছৰ ডিয়ানেছ ভাট্টা আৰু ডিয়ানেছ ৰিলিফ 50% হাৰত উপনীত হ'বগৈ। 2023 চনৰ 30 মে তাৰিখে বিত্ত মন্ত্ৰালয়ে প্ৰেৰণ কৰা স্মাৰকপত্ৰত RSCWSয়ে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে নতুন দৰমহা আয়োগৰ প্ৰয়োজনীয়তাৰ কাৰণসমূহ শ্বেয়াৰ কৰে। স্মাৰকপত্ৰখনত কোৱা হৈছে যে দৰমহা আয়োগৰ মাজত 10 বছৰ দীঘলীয়া ব্যৱধানৰ বাবে বিগত 70 বছৰ ধৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি RSCWSয়ে প্ৰকাশ কৰে। স্মাৰকপত্ৰ অনুসৰি সপ্তম দৰমহা আয়োগে 2017 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিবেদন দাখিল কৰিছিল। 2017 চনৰ জুলাই আৰু আগষ্ট মাহত ইয়াক কাৰ্যকৰীকৰণৰ নিৰ্দেশ দিয়া হৈছিল আৰু এই ব্যৱস্থা আছিল যে সংশোধিত দৰমহা বকেয়া 1-1-2016 আৰু পিছৰ তাৰিখসমূহৰ পৰা ভাট্টা দিয়াৰ। RSCWSয়ে আৰু কয় যে সপ্তম দৰমহা আয়োগে ন্যূনতম দৰমহা 26,000 টকাৰ পৰিৱৰ্তে 18,000 টকা নিৰ্ধাৰণ কৰিছে আৰু ফিটমেণ্ট ফেক্টৰ 3.15 গুণৰ পৰিৱৰ্তে 2.57 গুণ হিচাপে প্ৰস্তাৱ কৰিছে। ইয়াৰ পূৰ্বে পঞ্চম আৰু ষষ্ঠ পে কমিছনে পে পুনৰীক্ষণক 10 বছৰ নিয়মৰ পৰা আঁতৰাই DAৰ 50%ৰ ওপৰত বৃদ্ধি পোৱাৰ লগে লগে দৰমহা সংশোধন কৰিব লাগে বুলি পৰামৰ্শ দিছিল। যোৱা তিনিটা দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি ভৱিষ্যতৰ দৰমহা পুনৰীক্ষণ যেতিয়া DAৰ মূল দৰমহা 50% বা তাতকৈ অধিক হ'ব তেতিয়া দৰমহা পুনৰীক্ষণ কৰিব লাগে বুলি পৰামৰ্শ দিয়া হৈছিল। মুদ্ৰাস্ফীতিৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিবলৈ দৰমহা গাঁথনি পুনৰীক্ষণৰ প্ৰয়োজন। DAৰ হাৰ জানুৱাৰী 2024 পৰা 50% বা তাতকৈ অধিক অতিক্ৰম কৰাৰ প্ৰকল্প কৰা হৈছে আৰু সেইবাবে সেই অনুসৰি 2024 চনৰ জানুৱাৰী মাহৰ পৰা পে এণ্ড এলাউন্স আৰু পেন্সন সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে। স্মাৰকপত্ৰখনত কোৱা হৈছে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ সৈতে এইটো আছিল এক বৃহৎ অন্যায় যিটো তেওঁলোকৰ প্ৰকৃত আয়ৰ অবিৰত খহনীয়াৰ পৰা সৃষ্টি হৈছিল। ডিয়ানেছ ভাট্টা আৰু ডিয়ানেছ ৰিলিফে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে প্ৰয়োজনীয় সকাহ প্ৰদান নকৰে বা দেশৰ জনমূৰি আয় বৃদ্ধিৰ সৈতে খোজ মিলাবলৈ প্ৰয়োজনীয় উপাদানও প্ৰদান নকৰে। স্মাৰকপত্ৰখনত কোৱা হৈছে দৰমহা আয়োগসমূহে সকলো সময়মতে প্ৰতিবেদন দাখিল কৰাৰ বাবে প্ৰায় 2 বছৰ সময় লৈছিল আৰু চৰকাৰে একেখিনি কথা বিবেচনা আৰু কাৰ্যকৰী কৰিবলৈ আৰু এবছৰ বা তাতকৈ অধিক সময় লৈছিল। ইয়াৰ ফলতে পে আয়োগে প্ৰস্তাৱ কৰা পে এণ্ড পেন্সন আপেক্ষিক মূল্য আৰু অধিক ক্ষতিগ্ৰস্ত হয়। সেয়েহে অনুৰোধ কৰা হৈছে যে অনুগ্ৰহ কৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ আগতীয়াকৈ স্থাপন কৰিব পাৰে নেকি তাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। RSCWSয়ে লগতে কয় যে ভাৰতত জনমূৰি আয় 2015-16 চনত 93,293 টকাৰ পৰা 2022-23 চনত 1,57,000 টকালৈ দুগুণতকৈ অধিক বৃদ্ধি পাইছে। ওপৰত উল্লেখ কৰা সবিশেষ অনুসৰি এই সময়ছোৱাত দেশৰ জনমূৰি আয় 111% বৃদ্ধি পোৱাৰ বিপৰীতে 1-1-2016 পৰা 1-1-23 লৈকে কৰ্মচাৰীৰ সংখ্যা মাত্ৰ 42%হে বৃদ্ধি পাইছে। যোৱা বছৰ চৰকাৰে কৈছিল যে হয়তো আন এটা পে কমিছন গঠনৰ প্ৰয়োজনীয়তা নাথাকিব। কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে বিবেচনাধীন অষ্টম দৰমহা আয়োগ গঠনৰ বাবে এনে কোনো প্ৰস্তাৱ নাই। ওপৰৰ বিষয়বস্তুসমূহ RSCWSৰ দ্বাৰা বিত্ত মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি দিব যাতে আগলৈ মই যিবোৰ আপডেট দি থাকোঁ সেইবোৰ পোনপ্ৰথমে আপোনাৰ মাজলৈ যায়। আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।